মোৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। বন্ধুসকল, আজি আপোনালোকৰ বাবে আন এটা গভৰ্ণমেণ্ট জব নটিফিকেশ্যন লৈ আহিছোঁ। বন্ধুসকল, আপোনালোকে যদি অসমৰ যিকোনো জবৰ নটিফিকেশ্যন পাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ ইয়াত এনেধৰণৰ জব নটিফিকেশ্যন, হেল্থ টিপছ আমি লৈ আহোঁ। বন্ধুসকল, আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অসমৰ এখন কোৰ্টত মুকলি হৈছে 17টা পদত চাকৰি। ইয়াত অৰ্হতা বিচাৰিছে 8ম মান পাছ। বন্ধুসকল, ডিষ্ট্ৰিক্ট ছেছন জাজ হোজাই ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ হোজাইৰ কাৰ্যালয়ে 17টা গ্ৰেড 4 পদৰ নিযুক্তিৰ বাবেই এটা বিজ্ঞাপন প্ৰকাশ কৰিছে। আগ্ৰহী যোগ্য প্ৰাৰ্থীসকলে কিদৰে আবেদন কৰিব সবিশেষ জানিবলৈ আমাৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। প্ৰথম পদটো হৈছে পিয়নৰ পদৰ বাবে মুকলি হৈছে 8টা পদ। ইয়াত দৰমহা দিছে 12,000 পৰা 37,000 টকালৈকে আৰু JP 39 3,900 আৰু PB 2 টকা। আৰু শিক্ষাগত অৰ্হতা ইয়াত বিচাৰিত হৈছে নিম্নতম 8ম মান শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। আৰু ড্ৰাইভাৰ পদৰ বাবে এটা পদ ওলাইছে। ইয়াত দৰমহাৰ স্কেল আছে 14,000 টকাৰ পৰা 49,000 টকা। আৰু শিক্ষাগত অৰ্হতা প্ৰাৰ্থীসকলে নিম্নতম 8ম মান উত্তীৰ্ণ হ'ব লাগিব, লগতে প্ৰফেশ্যনেল ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। হেড জাৰিকাৰক পদৰ বাবে এটা পদ ওলাইছে। ইয়াত শিক্ষাগত অৰ্হতা উপযুক্ত প্ৰাৰ্থীসকলে জাৰিকাৰক পিয়ন হিচাপে ন্যায়িক বিভাগৰ যিকোনো প্ৰতিষ্ঠানত 2 বছৰতকৈ কম নিৰস্তৰ সেৱা আগবঢ়াব লাগিব। ইয়াত দৰমহা 14,000 পৰা 49,000 টকালৈকে বিচাৰিছে। আৰু জাৰিকাৰক পদৰ বাবে সংখ্যা 5টা ওলাইছে। ইয়াত শিক্ষাগত অৰ্হতা প্ৰাৰ্থী 8ম মান পাছ হ'ব লাগিব। ইয়াত দৰমহা 14,000 পৰা 49,000 টকালৈকে দিছে। ইয়াত চকীদাৰ পোষ্টৰ বাবে এটা পদ ওলাইছে। ইয়াত শিক্ষাগত অৰ্হতা 8ম মান পাছ ইয়াত দিছে। ইয়াত দৰমহা দিছে আপোনালোকক 12,000 পৰা 37,000 টকালৈকে, 37,500 টকালৈকে। আৰু চুইপাৰ পোষ্টৰ বাবে এটা পদ ওলাইছে। শিক্ষাগত অৰ্হতা নিম্নতম 8ম মান পাছ বিচাৰিছে। আৰু দৰমহা দিছে 12,000 পৰা 37,500 টকালৈকে। বন্ধুসকল, ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া যোগ্যৰ চৰ্ত বয়সৰ সীমা আপোনাৰ নিম্নতম 18 বছৰৰ পৰা 40 বছৰ হ'ব লাগিব। আৰু বয়সৰ শিথিলতাৰ নিয়ম অনুসৰি হ'ব। বয়সৰ ৰেহাই উচ্চ বয়সৰ শিথিলতা নিম্ন ধৰণৰ হ'ব লাগিব। ABC আৰু MOBC 3 বছৰ, ৰেহাই অনুসূচিত জাতি জনজাতি 5 বছৰ আৰু PWDৰ 10 বছৰ আৰু প্ৰাক্তন সৈনিক 2 বছৰ। ইয়াত কেনেদৰে এপ্লাই কৰিব? আবেদনকাৰীসকলে আছাম গেজেট পাৰ্ট 9 ষ্টেণ্ড ফৰ্মত এপ্লিকেশ্যনৰ জৰিয়তে আবেদন দাখিল কৰিব লাগিব। তলত দিয়া এজন প্ৰাৰ্থী এপ্লিকেশ্যন ফৰ্মৰ লগতে ছেল্ফ এটেষ্টেড তেওঁৰ বয়স, জাতি, শিক্ষাগত অৰ্হতা কিদৰে আদিৰ প্ৰমাণ পত্ৰৰ লগতে 4 কপি শেহতীয়া পাছপোৰ্ট আকাৰৰ ফটো দাখিল কৰিব লাগিব। পৃথক পদৰ বাবে পৃথক চিল আৰু খামত আবেদন কৰিব লাগিব। আৰু খামটোত আবেদন কৰা পোষ্টৰ নাম স্পষ্টভাৱে উল্লেখ কৰিব লাগিব। হেড জাৰিকাৰক পদৰ বাবেই অভিপ্ৰায়ী প্ৰাৰ্থীসকলে সংশ্লিষ্ট জিলা আৰু সত্ৰ ন্যায়াধীশ বা সমতুল্য আদালতৰ দ্বাৰা জাৰি কৰা অধিবক্তা প্ৰমাণ পত্ৰসহ সঠিক চেনেলৰ জৰিয়তে আবেদন দাখিল কৰিব লাগিব। কেনেদৰে আবেদন কৰিব? ওপৰত উল্লেখ কৰা সকলো প্ৰমাণপত্ৰৰ সৈতে সম্পূৰ্ণ কৰা এপ্লিকেশ্যন ডাকযোগে নিম্নলিখিত ঠিকনাত প্ৰেৰণ কৰিব লাগিব, নাইবা হোজাই জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ৰখা ড্ৰপ বক্স অৱ এপ্লিকেশ্যন বুলি লেবেল লগোৱা বাকচটোত আপুনি নিজেই গৈও আবেদন পত্ৰ দাখিল কৰিব পাৰিব। দি অফিচ অৱ ডিষ্ট্ৰিক্ট ছেছন জাজ শংকৰদেৱ নগৰ হোজাই। পিন নম্বৰ হৈছে আপোনাৰ 78242। ইয়াৰ চাকৰি অধিসূচনাৰ প্ৰকাশৰ তাৰিখ 8 জুলাই 2021 আৰু আবেদন অন্তিম হ'ল 30 জুলাই 2021। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।